হেৰালেও কোনে বিচাৰি পালে হীৰা। বছৰে ডাঙৰ হৰ্ষ মেহতাৰ প্ৰেমিকা। কোন হেৰুৱালেও মালাইকাই বিচাৰি পালে হীৰা। এইবাৰ মালাইকাৰ প্ৰেমত পৰিল 33 বছৰীয়া যুৱক। काले शीशे काली गाड़ी है नागे में रोकते हैं हमें देख के ये सारे सलाम ठोकते हैं काले शीशे काली गाड़ी है नागे में रोकते हैं हमें देख के ये सारे सलाम ठोकते লুকাই চুৰকৈ 52 বছৰীয়া মালাই তেওঁৰ সৈতে ডেটিং কৰি আছে। বহুদিন লুকুৱাই ৰাখিলেও শেষত ফাদিল হৈছে মালাইকাৰ নতুন প্ৰেম কাহিনী। তেওঁৰ নতুন প্ৰেমিকৰ নাম হৈছে হৰ্ষ মেহতা। তেওঁ অৱশ্যে ভাৰতীয় নহয়, হৰ্ষ যাদৱ বেলজিয়ামৰ এটা হীৰা ব্যৱসায়ী পৰিয়ালৰ সন্তান। মালাইকাক হৰ্ষ মেহতাই এপ্ৰিলতে প্ৰেম প্ৰস্তাৱ দিছিল। সম্প্ৰতি হীৰা ব্যৱসায়ী হৰ্ষৰ সৈতে মালাই কৰি আছে হিয়া দিয়া নিয়া। মালাইকাৰ সৈতে চাৰদৰে ঘূৰি ফুৰা যুৱকজনৰ পৰিচয় বহুদিন গোপন হৈ আছিল। মাজতে অৰ্জুন কাপুৰৰ সৈতে যেতিয়া ব্ৰেকআপ হৈছিল তেতিয়া বিধ্বস্ত হৈ পৰিছিল মালা। তেতিয়া পুৰুষৰ প্ৰতি বিশ্বাস নোহোৱা হৈছে বুলি মালাই প্ৰকাশ কৰিছিল। সেই বিধ্বস্ত সময়ছোৱাতে মালাৰ সৈতে চিনাকি হৈছিল হৰ্ষ মেহতাৰ। মুম্বাইত থকা হীৰা বিপণীত জুৱেলাৰীৰ অৰ্ডাৰ দিবলৈ যাওঁতে মালাই হৰ্ষক লগ পাইছিল। 33 বছৰীয়া যুৱকজনক প্ৰথমে মালাই বিশেষ গুৰুত্ব দিয়া নাছিল, কিন্তু মালাক হীৰাৰ নেকলেছ আৰু কাণফুলৰ বাবে হৰ্ষ মেহতাই ধন দিবলৈ নিদিলে। হৰ্ষে উপহাৰ হিচাপে মালাক প্ৰদান কৰিলে হীৰাৰ অলংকাৰ। তেতিয়াই হৰ্ষে পালে মালাইকাৰ ফোন নম্বৰ। তাৰ পিছৰে পৰা দুয়োজনে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিলে। হৰ্ষৰ অৱশ্যে মালাইকাৰ প্ৰতি আছিল দুৰ্বলতা, গতিকে হৰ্ষে এপ্ৰিলতে সুযোগ বুজি মালাইকাক প্ৰপ'জ কৰিলে। প্ৰথমতে হৰ্ষৰ কথা শুনি আচৰিত হৈছিল যদিও মালা তেতিয়ালৈকে হৈ পৰিছিল দুৰ্বল। কিন্তু 19 বছৰে সৰু যুৱকজনৰ প্ৰেম প্ৰস্তাৱ স্বীকাৰ কৰিবলৈ মালাইকাৰ চিন্তা হৈছে। তথাপি হৰ্ষ মেহতাই চেষ্টা কৰিবলৈ এৰি দিয়া নাছিল। বহুদিনীয়া চেষ্টাৰ অন্তত শেষত মালাইকাই হৰ্ষৰ প্ৰেমৰ ওচৰত হাৰ মানিলে। তেতিয়াৰে পৰা ডেটিং আৰম্ভ কৰিলে। সম্প্ৰতি মালাইকাৰ সৈতে বিভিন্ন অনুষ্ঠানত 33 বছৰীয়া হৰ্ষ মেহতাক দেখা গৈছে। মাজতে মালাইকাক বেলজিয়াম ফুৰাবলৈও নিছে হৰ্ষ মেহতাই। তেওঁ মালাইকাক হীৰাৰ অলংকাৰৰ এটা ছেট উপহাৰ দিছে। হৰ্ষ মেহতাই মালাইকাৰ অতীত জীৱনৰ কথাও জানে। তেওঁ যে 21 বছৰীয়া সন্তানৰ মাতৃ সেইটো ভালদৰে জানে হৰ্ষ মেহতাই। তথাপি প্ৰেমিক হৰ্ষৰ মনত আফচোচ নাই। বয়সত মালাইকা প্ৰায় 19 বছৰে ডাঙৰ যদিও হৰ্ষে তেওঁক বিয়া পাতিবলৈ বিচাৰে। সেয়ে মালাইকাক কোটিপতি হৰ্ষে মুম্বাইত এটা ফ্লেট উপহাৰ দিছে বুলিও জানিব পৰা গৈছে। মালাইকা অৱশ্যে আগৰে পৰাই বয়সত সৰু যুৱকৰ প্ৰতি আছিল অনুৰক্ত। তেওঁৰ পূৰ্বৰ প্ৰেমিক অৰ্জুন কাপুৰ মালাইকাৰ তুলনাত 11 বছৰে সৰু আছিল। কিন্তু হৰ্ষে বৰ্তমান মালাক বান্ধি দিছে কিছুমান চৰ্ত। তেওঁ মালাক বগা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিছে। হৰ্ষৰ প্ৰিয় ৰং বগা বাবে মালাইকাই পিন্ধিছে বগা টি চাৰ্ট। বলিউডত ব্ৰা লেছ ফেশ্বন আৰম্ভ কৰা মালা হৰ্ষৰ সন্মুখত লেটুসেটু হৈ পৰিছে। মুম্বাইত থকা সময়ত মালাইকাৰ ঘৰতে আলহী হৈছে নতুন প্ৰেমিক হৰ্ষ। গুজৰাটী মূলৰ হৰ্ষৰ বাবেই মালাইকাই বিদেশলৈ প্ৰেৰণ কৰিছে পুত্ৰ আৰ্য়ান খানক।